নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হ'ল গেদগেদী মাছ, অসমৰ থলুৱা মাছ, খালে বিলে পোৱা। আজি গেদগেদী মাছৰ পাতত দিয়া বনাম। মাছকেইটা বজাৰৰ পৰা আনোতে জীয়াই আছিল, এতিয়া অকণমান মৰি গ'ল কেইটামান। এইটো জীয়াই আছে। এইটো মৰি গ'ল, মুখখন মেল খাই গ'ল। মাছখিনি বাছি নিমখ আৰু হালধি লগাই ল'লোঁ। আৰু ইয়াত দিবৰ কাৰণে পকা জলকীয়া 10টা লৈছোঁ। মই জ্বলাটো অকণমান বেছি ভাল পাওঁ। এটুকুৰা নেমু, এডোখৰ আদা গুচাই লৈছোঁ আৰু নহৰু লৈছোঁ অকণমান সৰহকৈ। কেইখনমান মচন্দৰী পাত ধুই লৈছোঁ আৰু লাগিব আমাক এখন কলপাত। কলপাতখন ধুই থৈছোঁ, অকণমান গেছত সেকিব। আৰু লাগিব আমাক মিঠাতেল। কলপাতখন অকণমান সেকি লওঁ। তেতিয়া ভাজ কৰিলে ফাটি নাযায়। জলকীয়াকেইটা দীঘলে দীঘলে ফালি লওঁ। পকা জলকীয়া দিলে দেখিবলৈও ভাল লাগে, ৰঙা ৰঙাকৈ। আদা আৰু নহৰুখিনিও থেতালি ল'লোঁ ইয়াত। এবাৰ পাতখিনি ধুনীয়াকৈ পাৰি মাছখিনি দি দিম। পাতখন অকণমান ডাঠকৈ দিলে ভাল হয়, নহ'লে কেতিয়াবা জ্বলি যায়। মাছখিনি দি দিম। ইয়াতে জলকীয়া আৰু মচন্দৰী, আদা নহৰু গোটেইখিনি দি দিম। গোটেইখিনি সানি মিক্স কৰি দিছোঁ। নেমুডোখৰ ইয়াতে চেপি দিম। একেবাৰে শেষত দিম মিঠাতেল। মই পতঞ্জলি মিঠাতেল দিছোঁ। চবফালে অকণ অকণ দি দিছোঁ। এইবাৰ সকলো দি হৈ গ'ল, টোপোলাটো বান্ধি লওঁ। ধুনীয়াকৈ বান্ধি ল'ব লাগিব। টোপোলাটো মই কলপাতৰ মাজৰ ঠাৰিডালে ৰছী উলিয়াই থৈছিলোঁ, আকৌ বান্ধি ল'ম। ভালকৈ বান্ধি দিছোঁ ইয়াত।
আৰু এডাল বান্ধি দিম এইফালেদি। নহ'লে খুলি গ'লে মানে দিগদাৰ হ'ব মাজতে। এয়া টোপোলাটো ৰেডি হৈ গ'ল। এবাৰ পাতত দিওঁগৈ আৰু। গেছটো জ্বলাই কেৰাহীখন গৰম হ'বলৈ পাতি দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া অকণমান তেল দি দিওঁ ইয়াত, লাগি নধৰিবৰ কাৰণে। এবাৰ মাছৰ টোপোলাটো দি দিছোঁ ইয়াত। আৰু ঢাকনখন মাৰি দিম। এনেকৈ 10 মিনিটমান থাকিবলৈ দিম। গেছটো মিডিয়ামত ৰাখিম। 10 মিনিটৰ পাছত এয়া ঢাকনখন উলিয়াই দিছোঁ। এনেকৈ লুটিয়াই দিম। ঢাকনখন আকৌ দি ঢাকি থৈ দিম। এনেকৈ মাজে মাজে লুটিয়াই থাকিব লাগিব। 5 মিনিটমান পাছত এয়া ঢাকনিখন আকৌ খুলি চাইছোঁ। আকৌ এবাৰ লুটিয়াই দিম। গোন্ধটো আহিছে অকণ অকণ। ঢাকনি মাৰি দিছোঁ আৰু 15 মিনিটমান লাগিব চাগে। এয়া 35 মিনিটমান ৰাখিলোঁ লুটি বাগৰ কৰি। মাছ সিজি গ'ল। খুলি চাওঁ। কি ধুনীয়া গোন্ধ আহিছে। এয়া এয়া ৰেডি হৈ গ'ল পাতত দিয়া মাছ। ইমান ধুনীয়া গোন্ধ আহিছে নহয়। আপোনালোকেও বনাই খাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব। তেতিয়া আমাৰ ভিডিঅ'সমূহ আপোনালোকলৈ প্ৰথমে আহিব। আজিলৈ আহোঁ। নমস্কাৰ।